মোৰ মৰমৰ বটলটো ভাঙি থাকিলো দুখ পাছত কৰিম দিয়ক প্ৰথমে স্বাগতম জনাইছোঁ এলেহুৱা প্ৰাণীৰ ভ্লগলৈ মানে আজি ভ্লগলৈ এতিয়া আহি আছোঁ মই স্কুলৰ পৰা আহোঁতে বজাৰত সোমাই লগত লৈ আহিছোঁ ঢেকীয়া তিতা কেৰেলা আৰু দুটাকৈ গোলনেমু অকলশৰীয়া মানুহ এয়াই বহুত পিছে বতৰটো দেখিছেনে কেনেকৈ গেঠেলা মাৰি আছে বাৰু যি কি নহওক ৰুম পালোহি যেতিয়া বৰুণদাৰ খং উঠিলেও মোৰ একো আপত্তি নাই ভিতৰত সোমাই প্ৰথম অন কৰি লৈছোঁ ফেনখন তাৰপিছত থৈছোঁ মোৰ চব্জিকেইটা আৰু ইয়াৰ পিছত দেখিলেই নহয় পুৰণা অভ্যাস হৈ এৰিবই নোৱাৰিছোঁ ভিতৰত গৰমহে যেনেকুৱা ভাবিলোঁ খিৰিকীখন খুলি দিওঁ কিন্তু খুলিয়েই দেখিলোঁ আকৌ কেইজনমান অচিনাকি মানুহ তেওঁলোকে অৱশ্যে কাম লাগি আছিল দেই মইহে সংকোচ কৰি আকৌ খিৰিকীখন জপাই দিলোঁ তাৰপিছত অলপো নৰৈ ৰীল কেইটামান বনাই ল'লোঁ কেৱল ৰীল বনালেই জানো পেট ভৰিব ভোকত ৰ'ব নোৱাৰি যি আছিল তাকেই লৈ ভাত কেইটামান খাই ল'লোঁ আৰু তাৰপিছত আৰম্ভ কৰিলোঁ মোৰ হোমৱৰ্কবোৰ কৰাত কেৱল ষ্টুডেণ্টেহে কৰে বুলি ভাবিছে নেকি আমিও কৰোঁ দেখিলেই নহয়